বন্ধুসকল যোৱাকালি এটা এপছ ৰিভিউ দিছিলোঁ যি এপ্লিকেশ্যনটোৰ নাম আছিলে YB ৱাইফোন আৰু সেই এপছটোৰ পৰা আপোনালোকে কেনেকৈ পইচা ইনকাম কৰিব, কেনেকৈ ৰিফাৰ কৰিব লাগে, কেনেকৈ টিম বনাব লাগে, কেনেকৈ উইথড্ৰল কৰিব লাগে, গোটেইখিনি ডিটেইলছৰ এটা ভিডিঅ' বনাই দিছিলোঁ। আৰু আজি সেই এপছটোৰ ওপৰতে মই এটা ভিডিঅ' বনাইছোঁ যিটোত আপোনালোকৰ প্ৰফিট কেনেকৈ হয়। আপুনি যে 6000 টকা ৰিচাৰ্জ কৰিব, কাৰণ ইয়াত আপোনাৰ আইডিটো এক্টিভ কৰিব হ'লে মিনিমাম 6000 টকা পইচা ৰিচাৰ্জ কৰিব লাগে প্ৰথমতে। তো সেই পইচাখিনি ক'ত আপুনি লগাব আৰু প্ৰফিটটো কেনেকৈ কৰিব, গোটেইখিনি ডিটেইলছত আজি আকৌ বুজাই দি আছোঁ। মই যোৱাকালি যিখিনি বুজাই দিছিলোঁ তাতে উইথড্ৰলৰ কথা, ৰিফাৰৰ কথা মই এইখিনি আজি ক'ব নাযাওঁ। যদি কিবা ডাউট আছে আকৌ আপোনালোকে সেই ভিডিঅ'টো চাই ল'ব। আজি কেৱল মই 6000 টকা বা 6000 ওপৰত যিমানেই নহওক মিনিমাম 6000 টকা ৰিচাৰ্জ কৰিব লাগে। যিমান টকা ৰিচাৰ্জ কৰে সেই পইচাখিনি ক'ত লগাব লাগিব তাৰ বিষয়ে কৈ আছোঁ। প্ৰথমতে এই প্ৰুফটো চাই লওক। এই প্ৰুফটোত চাওক 360 টকাত 648 টকা, 503 টকাত 905 টকা, 531 টকাত 956 টকা, 561 টকাত লছ হৈছে। এইটো 521 টকাত 939 টকা। যিমানকেইটাত প্ৰুফ আছে ইয়াত গোটেইখিনি ডাবল প্ৰফিট হৈছে। মানে যদি 300 লগাইছিলে 300 প্ৰফিট, 500 লগাইছিলে 400 প্ৰফিট, 600 লগাইছিলে 500 প্ৰফিট, এনেকুৱা মানে প্ৰায় ডবল নিচিনা প্ৰফিট পাব আপোনালোকে। তো চাওক, যিটো পইচা ৰিচাৰ্জ কৰিব সেই ৰিচাৰ্জৰ পইচাটো ক'ত কেনেকৈ লগাব লাগিব তাকে দেখাই আছোঁ। ইয়াত যোৱাকালিও কৈছিলোঁ ওপৰত কেইটামান অপশ্যন দিয়া আছে: ডিপ'জিট, উইথড্ৰল, টিম, চেনেল আৰু ছাৰ্ভিচ। আপোনালোকে সেই অপশ্যনটো পাব ইয়াতে চেনেলত। এই চেনেলত ক্লিক কৰি দিব। চেনেলত ক্লিক কৰি দিয়াৰ লগে লগে চাওক ইয়াত অপশ্যন আহি যাব। যোৱাকালি 15 তাৰিখ আছিলে, 15 তাৰিখ আৰু ট্ৰেইনিং চিগনেল আছিলে প্ৰডাক্ট। আপোনাক চিলেক্ট কৰিব দিছিলে প্ৰডাক্ট UNI। ডাইৰেকশ্যন দিছিলে পুট, মানে পুটত পইচা লগাব লাগে আপোনাৰ। তাৰপিছত ভেলিড টাইম দিছে আপোনাৰ 8:30টাৰ পৰা 10টা বজালৈকে, মানে 8:30টা বজাৰ পৰা 10টা বজাৰ ভিতৰত ৰাতি আপুনি যিকোনো সময়ত সেইখিনি সময়ৰ ভিতৰত পইচা তাতে লগাব পাৰে। যেনেকৈ ইয়াত যিটো ডাইৰেকশ্যন দিছিলে প্ৰডাক্ট চিলেকশ্যন কৰিব দিছিলে UNI আৰু পুট চিলেকশ্যন কৰিব দিছিলে। তো বেক আহি গৈছোঁ। তলত চাওক ইয়াত মাৰ্কেট অপশ্যন দিয়া আছে। ইয়াত আপোনাৰ মাৰ্কেট অপশ্যন দিয়া আছে তলত। ইয়াত ক্লিক কৰি দিব। তাতে ক্লিক কৰি দিয়াৰ লগে লগে মাৰ্কেটত ক্লিক কৰি দিয়াৰ লগে লগে UNI চিলেক্ট কৰিব দিছিলে। চাওক ইয়াত 3 নম্বৰ আছে UNI। তো যোৱাকালি যিটো প্ৰফিট আছিলে আজি মাইনাছত গৈছে। ঠিক আছে, আজি প্ৰফিটত আছে। এইফালে ভেট আছে, এইফালে চিপ আছে, মেট্ৰিক আছে, LTC। যিয়ে নহওক যোৱাকালি UNI চিলেক্ট কৰিব দিছিলে। UNI ক্লিক কৰি দিলোঁ। পুট কৰিব দিছিলে, পুট আৰু কল। ইয়াত চাওক এইফালে পুট, এইফালে আছে আপোনাৰ কল। পুট আৰু কল। পুট হৈছে আপোনাৰ ডাউন, যিমান ডাউনত আহিব সিমান আপোনাৰ প্ৰফিটটো বেছি হ'ব, আৰু কলটোত হৈছে যিমান আপত যাব সিমান প্ৰফিট বেছি হ'ব। যোৱাকালি পুট কৈছিলে যিহেতু ইয়াত চাওক গ্ৰাফিক পূৰা ইয়াৰ পৰা ইয়ালৈকে পূৰা তললৈ নামি আহিছে। যোৱাকালি পুটত আছিলে, ডাউনত আহিল, সেইকাৰণে প্ৰফিট হ'ল। গতিকে এনেকৈ তাতে চেনেলত যাব, চিগনেল চেনেলত যাব, তাতে ডাইৰেকশ্যন পাব ক'ত পইচা লগাব লাগে। তাতে ক'ব ডাইৰেকশ্যন, প্ৰডাক্ট ক'ত চিলেক্ট কৰিব লাগে। যেনেকৈ UNI চিলেক্ট কৰিব গৈছিলে, প্ৰডাক্ট চিলেক্ট কৰিব ক'ব, সেইটোতে যি দিব তাতে সেইটো চিলেক্ট কৰিলে হ'ল। আৰু পুট আৰু কল কি ডাইৰেকশ্যন দিয়ে সেইমতে ইয়াতে আপুনি চাব। যেনেকৈ যোৱাকালি পুট অপশ্যন দিছিলে, পুটত মই ক্লিক কৰি দিলোঁ। ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ ৱালেটত পইচা কিমান আছে গোটেইখিনিও লগাব পাৰে, নহয়তো আপোনাৰ ইচ্ছা অনুযায়ী কিমান টকা তাতে আপুনি লগাব, ইনভেষ্ট কৰিব বিচাৰিছে এমাউণ্টটো বহুৱাই দিবলৈ কনফাৰ্ম কৰি দিলে হ'ল। কনফাৰ্ম কৰি দিয়াৰ পিছত আপোনাৰ পইচাটো তাতে লাগি যাব। ট্ৰেডিঙত লাগি যোৱাৰ পিছত যিটো প্ৰফিট হৈ থাকিব সেইটো আপুনি ডেইলি উঠাব পাৰিব। আৰু চাওক, চবচে প্ৰথমতে মই কওঁ যে আপোনালোকে যিমান পাৰে টিম বনাব। যিমান আপুনি টিম বনাব সিমান এক্সট্ৰা এটা আপুনি চেলাৰী পাব, ডেইলি চেলাৰী পাব। আৰু সেই পইচাটোও আপুনি ডেইলি নিজৰ একাউণ্টত উঠাব পাৰিব। গতিকে বন্ধুসকল দেৰি নকৰিব, সোনকালে এপছটোত জইন কৰক। আৰু ভিডিঅ'ৰ ডিছক্ৰিপশ্যন বক্সত এটা হোৱাটছআপ চেনেলৰ লিংক দিয়া আছে, সেই হোৱাটছআপ চেনেলটোত জইন কৰক। জইন কৰিলে এনেকুৱা কিছুমান এপ্লিকেশ্যন আহিলে লগে লগে আপোনালোকে সেই চেনেলটোত পাব, আৰু গোটেইখিনি ডিটেইলছ আপোনালোকে তাতেই প্ৰথমতে পাব, যিটো হোৱাটছআপ চেনেল হয়। গতিকে বন্ধুসকল মিছ নকৰিব, আৰু এনেকুৱা ভিডিঅ'বোৰ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি থওক আৰু লগতে বেল আইকন বজাই দিব। মই যেতিয়া ভিডিঅ' আপলোড কৰিম তেতিয়া আপোনালোকে লগে লগে ন'টিফিকেশ্যন পাব।